বন্ধুসকল হেপী মহাশিৱৰাত্ৰি। আপোনালোকৰ কি খবৰ? আশা কৰোঁ ভালে আছে চাগে। আমি গৈ আছোঁ নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ চাবলৈ। একদম বম ডাঙৰ মন্দিৰ। আমাৰ লগতে চিৰিয়াখোৰা দয়ালখোৰা আছে। দয়ালখোৰাৰ গাড়ী লৈ ওলাইছোঁ। আমি ৰোডৰ পৰা জাষ্ট মাত্ৰ ওলালোঁ। আগত এজন আছে দীপ বাটলা ভাই আছে, আমাৰ তেজপুৰ ৰখি আছে। তেজপুৰৰ পৰা তাক ড্ৰপ কৰি আমি একদম গুচি যাম ধুনীয়াকৈ। হেল্ল' গাইজ, পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। মোৰ নাম জয়ন্ত ৰায় আৰু আপুনি চাই আছে আছাম স্কাই ব্লগ। তেনেহ'লে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো চাই লওঁ। একদম পুৰা ধামাকাদাৰ ভিডিঅ' মহামৃত্যুঞ্জয়। আহক তেনেহ'লে দেৰি নকৰি চাই থাকক ভিডিঅ'টো। আমি বৰ্তমান ঢেকীয়াজুলি মেইন টাউন পালোঁ। এইটো আপোনালোকে চাই আছে ঢেকীয়াজুলি মেইন টাউন। আৰু বেকগ্ৰাউণ্ডত মিউজিক বাজি আছে, মিউজিকটো বন্ধ কৰি দিব লাগিব, তাৰ কাৰণে নহ'লে কপিৰাইট লাগি যাব। এটাৰ পিছত এটা গান শুনি শুনি আমি পাই গ'লোঁ মা লক্ষ্মী চুইট তেজপুৰ। এয়া চাই আছে কি ধুনীয়া ধুনীয়া খোৱা বস্তু। কোনোবাই কি খাই মই নাজানো, মই খাম এলো মিঠাই এলো। চ' বন্ধুসকল, এইটো চাই আছে দয়াল খুৰাই মহিলাজনীক লগতে আৰু সৰু কেঁচুৱাটোক 5-10 টকা খুচুৰা পইচা দি সহায় কৰিলে। চ' বন্ধুসকল, খুচুৰা পইচা থাকিলে ৰাস্তাত এনেকৈ খুজিলে দি দিব লাগে। আৰু এইটো হৈছে তেজপুৰ মিছন চাৰিআলি। ইয়াতে অভাৰ ব্ৰিজ হোৱাৰ কথা আছে, কেতিয়াৰ পৰা কাম ষ্টাৰ্ট হয় গম নাপাওঁ, ক'ব নোৱাৰোঁ। আৰু আপুনি সোঁফালে এইটো ৰাস্তা দি গ'লে পাব ধেমাজি, লখিমপুৰ, বিশ্বনাথ চাৰিআলি। আৰু এইটো ৰাস্তা দি বাওঁফালে এইটো ৰাস্তা দি গ'লে পাব তেজপুৰ মেইন টাউন। আৰু চিধা গ'লে আপুনি পাব কাজিৰঙা, শিৱসাগৰ, নগাঁও। তেনেহ'লে আমি যাব লাগে চিধা। আৰু এইটোৱে হৈছে কলীয়া ভোমৰা ব্ৰিজ। এইটো চাই লওক, কলীয়া ভোমৰা ব্ৰিজ। গোটেইখন ব্ৰিজটো ভিডিঅ' নকৰোঁ, দীঘল হৈ যাব, তাৰ কাৰণে অলপমান দেখাই আছে। তো বন্ধুসকল, এইটোৱে হৈছে কলীয়া ভোমৰা ব্ৰিজ। পাৰ্কিং আহি গ'লোঁ আমি। দেখোন নোখোলে দেখোন, একদম পূৰা ধামাকা ভিৰ। গাড়ীটো আমি ইয়াতে পাৰ্কিং কৰিলোঁ। গাড়ী পাৰ্কিং কৰি বলক যাই আছোঁ। তো আমি এনেদৰে খোজকাঢ়ি যাব লাগিব কিছুমান দূৰ, কিছু দূৰ। চাই যাওক, আমালৈ গৈ থাকক, বেছি দূৰ নাই। কিছুমান বহুত ভিৰ আছে আজি, চাই আছে আপোনালোকে। বহুত এনেকৈ খোজকাঢ়ি যাই থাকিম। চাই লওক দূৰৰ পৰা ভিউ। চ' বন্ধুসকল, প্ৰথমে আমি চাকি জ্বলাম, তাৰপিছত ভিতৰলৈ যাম। চ' বন্ধুসকল, ভিতৰত সোমাব দিয়া নাই। ভিতৰত কিবা কাম চলি আছে, পূজাৰ কাৰণে, ৰাতিৰ পূজাৰ কাৰণে আয়োজন চলি আছে। এতিয়া আমি বাহিৰতে পূজা দিলোঁ, সেৱা চেৱা জনালোঁ, কিন্তু ভিতৰত সোমাব দিয়া নাই। বহুত ভিৰ আছে আৰু কিবা নিয়ম নীতি চলি আছে। আৰু ৰিচাৰ্জ কৰা ইয়াতে মন্দিৰৰ বিষয়ে দুজন ব্যক্তি আছে, মন্দিৰৰ বিষয়ে ৰিচাৰ্জ কৰে। দুজনক মানে বিচাৰি নাপালোঁ, তো বিচাৰি আছোঁ। মন্দিৰৰ বিষয়ে সোধ-পোছ অলপ কৰিব খুজিছিলোঁ। আমাৰ পূজা হৈ গ'ল। আৰু এইটোৱে আছিল মহামৃত্যুঞ্জয়, পৃথিৱীৰ সকলোতকৈ ডাঙৰ মৃত্যুঞ্জয়। এইটো ঠাইৰ লোকেশ্যন ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে লোকেশ্যনত চাই ল'ব। এইটো হৈছে বাবা ভৃগুগিৰি মহাৰাজাৰ চাকিঘৰ। চ' বন্ধুসকল, যিমান পাৰিছোঁ এই মহামৃত্যুঞ্জয়টোৰ বিষয়ে জনাবলৈ যত্ন কৰিছোঁ, চাই থাকক। দাদা, আপোনাৰ নাম কি আছে? ৰাজদীপ সিং। শিলা স্থাপন কৰা হৈছে 27/3/2002। কিন্তু আমাৰ ইয়াৰ পৰা যজ্ঞ মানি পূজাৰ কাম কেতিয়া আৰম্ভ হৈছে? পূজাৰ কামটো কেতিয়া আৰম্ভ হৈছে? এতিয়া আধাৰশিলা মানিতো হোৱা নাই নহয়। 1 বছৰ পিছৰ পৰা ষ্টাৰ্ট হৈছে। 1 বছৰ পিছৰ পৰা 1 বছৰ, তাৰমানে 27/3/2003। 27/3/2003 নহয়, পূজা ষ্টাৰ্ট হৈছে। আপুনি এইটো বিশেষ আমাৰ আধাৰশিলাৰ ওপৰতে আপুনি বেছ কৰি মই ক'ব পাৰিম। কিন্তু পূজা কেতিয়া ষ্টাৰ্ট হৈছে এইটো বিশেষ দিন এটা হেৰি কৰা নাই। মানে এইটোতো এটা দিন 2003 ষ্টাৰ্ট হৈছে। মানে এইটোতো এটা দিন হ'বই। আপোনাৰ যজ্ঞটো কৰি আছে, পূজা কৰি আছে। আৰু আমাৰ যে অমিত শ্বাহ ডাঙৰীয়া তা আহিছিলে ইয়াতে, তেতিয়া যিটো যজ্ঞ কৰিছে, বহুত মানুহ আহিছিল, বহুত পুৰোহিত আহিছিল। এতিয়া আমাৰ নতুন মন্দিৰত অপেনিং কৰা হৈছে। এইটো হ'ল আপোনাৰ জেনেৰেলি হয়, এইটো আমাৰ পুৰণা মন্দিৰ হয়। এইটো আমাৰ ভৃগু মহাৰাজে, মানে এইটো আমাৰ মূল মন্দিৰ নহয় জানো? তাৰপৰা এইটো এক্সটেনশ্যন হৈছে। এইটো মেইন মন্দিৰ আমাৰ এইটোৱে হয়। আচল বস্তুটো ইয়াত হয়। মানে আমাৰ যে আশ্ৰমবিলাক তৈরি হয়, প্ৰথমে এনেকুৱা খেৰি ঘৰৰ নিচিনা থাকে, তাৰপিছত লাহে লাহে এইটো
আপোনাৰ এই বিল্ডিং RCC অমুক তমুক হৈ থাকে কিন্তু আচল মূল যেটো আশ্ৰম সেইটোৰ মূল যেটো ইটো থাকে আপোনাৰ এইটো কিন্তু আপোনাৰ এই খেৰী ঘৰৰ নিচিনাই থাকে চৌ চালা খেৰী আমাৰ ঘৰত মন্দিৰ আছেতো কালী মন্দিৰ আছে সেইকাৰণে মই কৈছোঁ যে মামুৰ মন্দিৰ তালুক আছে এতিয়া ষ্টেচন যেহেতু এইটো মন্দিৰ আপোনাৰ মেইন মন্দিৰ আছিলে এইকাৰণে আমাৰ CM সাহেবৰ তত্ত্বাৱধানত এইটো মন্দিৰ আকৌ ৰিনোভেট কৰা হৈছে মেইন মন্দিৰটো আমাৰ তাকে দিয়া হৈছে আপুনি চিন্তা কৰক এবছৰ 2003 যদি ষ্টাৰ্ট দিয়া হয় তেনেহ'লে আজি হ'ল 2022 কিমান চন হৈ গ'ল আৰু ইয়াৰ পূজাটো ষ্টাৰ্ট হৈছে 2003 কিন্তু আপোনাৰ অপেনিংটো হৈছে ক'ত কেতিয়া ওপেনিং আগতে হৈছে আপুনি ওপেনিং বুলি ক'ব নোৱাৰে এইটো ৰিনোভেশ্যন বুলি ক'ব লাগিব মানে আমাৰ অৱশ্যে ডাঙৰীয়া হওঁতে CM ছাৰ হওঁতে যেতিয়া আহি ইয়াত মানে পূজা পাৰ্বণ কৰি আছে সেইটো কেতিয়া হৈছে এইটো আপুনি এইটো ওপেনিং বুলি কয় নহয় ৰিনোভেশ্যন বুলি কয় এইটো অলপতে হৈছে বেছি ওপেনিং আপুনি কাক দিব যোনটো নতুন মন্দিৰটো ওপেনিং হ'ব আজি যদি মই এতিয়াতো আজি এইটো ওপেনিং নহয় আপুনি এইটো চিম্পল এটা কথা এটা ফিটা যদি কাটিব কিন্তু এইটো আজি টাইম ধৰা নহ'ব অলৰেডি ইয়াৰ পৰা সেইটো অলৰেডি আগৰ পৰা 2003 পৰা আছিলে এইটো স্থাপন কৰা হৈছে এইটো আজি ৰিনোভেট কৰা হৈছে সেইটো পুৰণি মন্দিৰটো এটা 2002 में तो आधा से बना था तो 2002 যেহেতু বনোৱা হৈছে 2003 পৰা মন্দিৰ ষ্টাৰ্ট হৈছে এই জানে আপুনি এটা কথা হ'ল যে যেতিয়া মন্দিৰটো ষ্টাৰ্ট দিলে আমি এইটো গম পোৱা নাই কিন্তু আমি গম পাইছোঁ কেতিয়া এই অমুষ্যা ডাঙৰীয়া CM ছাৰে যেতিয়া আহি অ'পেন কৰিলে তেতিয়া মানে বহুত ৰাজ্যৰ পৰা আহি যে মানুহ পুৰোহিতবিলাক আহি ইয়াত কাম কৰি আছে পুৰোহিত কৰি আছে তেতিয়াহে গম পাইছোঁ এটা ৰুমৰ মাজত এটা মন্দিৰটো আছিল এতিয়া এক্সপেনশ্যন কৰা হ'ল আমাৰ মই আপুনি বেয়া নাপাব কাৰণ মোৰ ঘৰত এটা মন্দিৰ আছে মন্দিৰটো আমি কেতিয়া স্থাপন কৰিছোঁ আমাৰ এটা মন্দিৰ আছে 1946 কালী মন্দিৰ আপুনি মন্দিৰ স্থাপন কৰিলে আপুনি যেতিয়া ৰিনোভেট কৰিব এইটো আপুনি আকৌ যেতিয়া আপোনাৰ ইয়াতে লাইখুটা স্থাপন কৰা হয় তেতিয়া ষ্টাৰ্ট হয় নেকি লাইখুটা যেতিয়া স্থাপন কৰা হয় তেতিয়া এক বছৰ ষ্টাৰ্ট হ'ল ঠিক আছে আপুনি বেয়া নাপাব সকলোকে ধন্যবাদ জনালোঁ মই কাৰণ ইয়াতে মোৰ মন্দিৰ থকাৰ কাৰণে তেওঁলোকে এইকেইটা প্ৰশ্ন মই কৰিলোঁ ইয়াতে আৰু প্ৰশ্নটো মোৰ শ্ৰী দেৱী প্ৰসাদ চক্ৰৱৰ্তী আমাৰ ঘৰ হৈবৰগাঁও তেৰিয়াপট্টি ইংলিছপট্টি মই মানে এটা আদৰ্শ হাইস্কুলৰ হেডমাষ্টাৰ প্ৰাক্তন হেডমাষ্টাৰ ৰিটায়াৰ্ড এতিয়া আপোনালোকে ভাল লাগিলে মই তোমালোকক লগ পাই পেলাই বহুত ভাল লাগিছে আৰু মই যে যাচি পেলাই কথা দিব তোমালোকে দিছে আমাক যে সেইটো কাৰণে তোমালোকক ধন্যবাদ হয় বেংগলী ঠিক আছে দাদা ধন্যবাদ ভাল লাগিল আৰু এইটোৱে হৈছে ৰাছিয়াৰ ভিতৰত সকলোতকৈ ওখ মহামৃত্যুঞ্জয় টেম্পলে 126 ফুট ভাবিছিলোঁ ভিতৰত সোমাম বুলি কিন্তু চাই লওক ভিতৰত কি ভিৰ আহিছা ইমান ভিৰ কেনেকৈ সোমাওঁ চাই লওক অৱস্থা নাই আৰু অৱশেষত ভিতৰত সোমাবলৈ এনেকৈ লাইন পাতলি দিয়ক ভিতৰত অলপ আপোনালোকক দেখাবলৈ বা কিমান ভিৰ চাইছেনে আপোনালোকে ভিতৰত বেছি টাইম ভিডিঅ' কৰিবও নিদিয়ে চাগে এয়া চাত চাই আছে চিকিউৰিটিবিলাকে মানুহ কেনেকৈ খেদি আছে আৰু ফাইনেলি এইয়া চাওক মই ভিতৰলৈ সোমাই গ'লোঁ এইয়া চাওক বাবা ভোলেনাথৰ ছবিবিলাক কেনেকৈ অংকন কৰা আছে জয় ভোলেনাথ ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ বৰ্তমান ইয়াতে সন্ধিয়া হৈ গ'ল আমি ইয়াৰ পৰা ওলাব লাগে এইয়া চাই লওক সন্ধিয়াৰ ভিউ এটা হৰ হৰ মহাদেৱ জয় ভোলেনাথ চব বন্ধুসকলে এইটো হৈছে তেজপুৰ টু নগাঁও ৰোডৰ পংকজ মিঠাই ভাণ্ডাৰ আমি হোটেলত আহিলোঁ তো আমি পৰঠা খাম এতিয়া অৰ্ডাৰ দিছোঁ আহি আছে পৰঠা এই আমাৰ আহি গ'ল পৰঠা এয়া চাওক লাইন দি গোটেইখিনি পৰঠা লৈ গৈছে
পৰঠাই সেইফালে গৰম গৰম চব্জি গৰম মানে ক'ত ঠাণ্ডাই এতিয়া ৰাতি হৈছে এতিয়া আৰু গৰম চব্জি ক'ত তো বন্ধুসকল ভিডিঅ'টো ইমান দীঘল কৰিব নোখোজোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে কৰি দিব লাইক কমেণ্ট ছাবস্ক্ৰাইব আকৌ লগ পাম নতুন এটা জবৰদস্ত ভিডিঅ' লৈ তেতিয়ালৈকে জয় হিন্দ জয় ভাৰত